government go back. Go back, go back. Sharma hi hi. Hi, 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 hi. Sharma lay lay. Say. Sharma murdabad. Murdabad, murdabad. Sharma কেলেঙ্কারি বন্ধ করো। বন্ধ করো, বন্ধ করো। We want justice. Justice, justice. মুক্তি সংগ্ৰাম সমিতি তামুলপুৰ জিলা কমিটিৰ তৰফৰ পৰা আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে ৰাস্তাটো, যিটো মানে অসমমালা প্ৰকল্পৰ অধীনত নিৰ্মাণ হ'বলগীয়া যিটো ৰঙিয়া কাউৰবাহা নাগৰিজুলি সংযোগী পথ, এই পথটো মানে নিৰ্মাণ কাৰ্যসূচী চলি থকা সময়ত যিবিলাক মানে ইয়াৰ মানে অন্তৰ্গত ৰাইজ, সেই ৰাইজৰ বিভিন্ন মানে ব্যক্তিগত সম্পদ যেনে ধৰণৰ তামোল গছ, নাৰিকল গছ আৰু মানে ফল ফকৰ গছবিলাক, লগতে নিজৰ যিবিলাক মাটি ম্যাদী পট্টাৰ মাটিও তেওঁলোকে মানে হেৰুৱাব লগা হৈছে। কিন্তু এই হেৰুৱাব লগা হোৱাৰ বাবদ তেওঁলোকে মানে চুক্তি বনাই দিছিলে চৰকাৰে যে বিভিন্ন ধৰণৰ মানে ক্ষতিপূৰণ দিব, কিন্তু এতিয়ালৈকে দেখা গৈছে আমাৰ যিবিলাক মানে ৰাইজ, দুৰ্ভগীয়া ৰাইজ, তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই। তাৰে ক্ষতিপূৰণ দিয়াৰ নামত, অৰুণোদয় আঁচনিৰ নামত যিবিলাক কেলেংকাৰী চলি আছে, যিবিলাক মানে বানপানীৰ নামত ক্ষতিসাধন দিয়াৰ নামত যিবিলাক কেলেংকাৰী চলি আছে, এই আটাইবোৰ বিষয়ক সামৰি আজি আমি কৃষক মুক্তি তামুলপুৰ জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁৱে যদি অতি সোনকালে এই দুৰ্ভগীয়া পৰিয়ালসমূহক ক্ষতিসাধন নিদিয়েই, আৰু লগতে ইয়াৰ ঠিকাদাৰ যিটো কাম চলি আছে মানে অনুপম শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি অতি শীঘ্ৰেই আমাৰ মানে দুৰ্ভগীয়া ৰাইজক ক্ষতিপূৰণ নিদিয়ে, তেনেহ'লে আমি মানে গান্ধীবাৰী তামোলপুৰটো পিছৰে কথা, গোটেই অসম জুৰি আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমাৰ দাবী হৈছে ক্ষতিসাধন দিব লাগিবই, ৰাস্তাৰ নামত কেলেংকাৰী বন্ধ কৰিবলৈ, অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী বন্ধ কৰি ল'বলৈ, আৰু যিবিলাক মানে বানপানীৰ নামত ক্ষতিপূৰণ দিয়াৰ নামত মানে কেলেংকাৰী সংঘটিত কৰিছে একাংশ লাটমণ্ডল SDCৰ পৰা আদি কৰি যিবিলাক ডাঙৰ ডাঙৰ ৰৌ বৰালি ইয়াৰ লগত অন্তৰ্ভুক্ত হৈছে, ৰৌ বৰালিসমূহক অতি শীঘ্ৰেই মানে কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক মানে আমাক ন্যায় দিব লাগে, এই আমাৰ প্ৰধান দাবী। তামুলপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তৰ গান্ধীবাৰী আৰু দক্ষিণ গান্ধীবাৰী অঞ্চলৰ যিসমূহ স্থানীয় সমস্যা, এই সমস্যাসমূহক লৈ আমি ৰাইজৰ লগত এক প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছোঁ গান্ধীবাৰী চকত। আমাৰ প্ৰথম দাবীটো হৈছে যে অসমমালা প্ৰকল্পৰ অধীনত এই ৰাস্তাটো নিৰ্মাণৰ বাবদ যিসকল লোকৰ বিভিন্ন ক্ষয় ক্ষতি হৈছে, যেনেকৈ তামোল, পাণ, নাৰিকল, কাৰোবাৰ পুখুৰী, কাৰোবাৰ বাসগৃহ, এইসমূহ তেওঁলোকে হেৰুৱাবলগীয়া হৈছে, কিন্তু এই ক্ষতিপূৰণৰ বাবদ কিন্তু এটকাও এতিয়ালৈকে চৰকাৰে দিয়া নাই। তাৰোপৰি যিসমূহ এই সম্পত্তিৰ মূল্য ধৰা হৈছিলে, যেনেকৈ মই আপোনাক উদাহৰণ হিচাপে ক'ব পাৰোঁ যে এজোপা নাৰিকল কটাৰ আগত ইয়াৰ চৰকাৰী মূল্য আছিলে 21,000 টকা। 21,000 টকা দেখুওৱা হৈছিলে চৰকাৰী হিচাপ মতে, কিন্তু সেই গছডাল কটাৰ পিছত ইয়াৰ মূল্য হৈ পৰিল 8,250 টকা। গতিকে কেনেকুৱা ধৰণৰ অন্যায় হৈছে আপুনি ভাবি চাওক। কটাৰ আগত আছিলে 21,000 টকা আৰু কটাৰ পিছত হৈ গ'ল ইয়াৰ দামটো 8,250 টকা। আমাৰ চকুৰ আগত চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। গতিকে এইসমূহৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। তাৰোপৰি দ্বিতীয়টো কাৰণ হৈছে এই বাৰিষাত যিসকল লোকৰ ক্ষতি হৈছিলে, তেওঁলোকে ঘৰ দুৱাৰ হেৰুৱাইছিলে, এই ঘৰ দুৱাৰ হেৰুৱাৰ বাবদ যি চৰকাৰে ক্ষতিপূৰণ দিছিলে, সেই ক্ষতিপূৰণৰ বাবদ যি নেকি লাটমণ্ডল গাঁওবোৰে যেনেকৈ এই কেলেংকাৰী সংঘটিত কৰিছে, যিসমূহ প্ৰকৃত হিতাধিকাৰী তেওঁলোকক নিদি কোনোবা পত্নী, কোনোবা শালপতীয়াৰ নামত তেওঁলোকে এই আঁচনিৰ ধন মোকলাইছে। গতিকে এইজন গাঁওবুঢ়াক ইতিমধ্যে নিলম্বন কৰিব লাগে। তৃতীয়টো দাবী হৈছে আমাৰ যে অৰুণোদয় আঁচনিৰ নামত তেওঁলোকে যি কেলেংকাৰী কৰিছে এই চৰকাৰখনে, কোনোবা চাকৰিয়ালৰ মাতৃও এই অৰুণোদয় আঁচনিৰ টকা পাইছে এই উত্তৰ গান্ধীবাৰী দক্ষিণ গান্ধীবাৰী অঞ্চলত। গতিকে ইয়াৰ তদন্ত হ'ব লাগিব আৰু ইয়াত উচিত বিচাৰ হ'ব লাগিব। আমাৰ চতুৰ্থটো দাবী হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল দুৰ্গা পূজাৰ পিছতে 10 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু 50 লাখ হিতাধিকাৰীৰ নামত বিনামূলীয়া চাউল সোমাব। গতিকে মুখ্যমন্ত্ৰীয়ে এই দাবীটোক কাৰ্যকৰী কৰিব লাগিব। আৰু এই অঞ্চলত বহুতো দুখীয়া পৰিয়াল আছে যি নেকি এতিয়ালৈকে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰা নাই। এই দুখীয়া পৰিয়ালসমূহক তেওঁলোকে ৰেচন কাৰ্ড দিবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল দুৰ্গা পূজাৰ পিছত দিম বুলি, তেওঁলোকে দিবই লাগিব, নহ'লে কিন্তু ইয়াৰ বিহিত ব্যৱস্থা আমি ৰাইজবাসীয়ে ল'ম। আৰু এই দাবীকেইটালৈ আজি আমি ইয়াত গান্ধীবাৰী চকত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু এই দাবীসমূহৰ প্ৰতি যদি চৰকাৰে বা তামুলপুৰ জিলা প্ৰশাসনে যদি ব্যৱস্থা নলয়, তেন্তে অচিৰে আমি নিষ্পৃহ ধৰ্যা কাৰ্যসূচী দিবলৈ আমি বাধ্য হ'ম।